বোৱাৰী আহা তোমাক কথা কেইটামান ক'ব লগা আছিলে শুনা আজিৰ পৰা ঘৰৰ সকলো দায়িত্ব তোমাক গতালো ঘৰখন তুমি ভালদৰে চলাবা হ'ব মা মই ভালদৰে চলাবলৈ চেষ্টা কৰিম বোৱাৰী আজি তুমি ইমান দেৰিকৈ উঠিলা যে দেৰিকৈ উঠিলে কামবোৰ কেনেকৈ কৰিবা তুমি মা মই দেৰিকৈ উঠা নাই নহয় 8টাতহে উঠিছোঁ ঘৰত থাকোঁতে মই ইয়াতকৈও দেৰিকৈ উঠিছিলোঁ শুনা বোৱাৰী ঘৰৰ কথা বেলেগ আছিলে এতিয়া তুমি এখন ঘৰৰ বোৱাৰী হ'লা তোমাৰ দায়িত্ব আছে এতিয়া ৰাতিপুৱাই বাবাক তুমি ভাত পানী খুৱাই অফিচত পঠাব লাগিব নাই মা ঘৰত থাকোঁতে মায়ে মোক 9টা-10টা বজালৈকে মাতিয়ে নিদিছিল আৰু ভাতকেইটাতো এখাপত আপুনিও ৰান্ধি দিব পাৰে হয় নেকি বোৱাৰী মই ভাতকেইটা ৰান্ধি দিব পাৰিম বাৰু কিন্তু ঘনীয়েকজনী থাকোঁতে মই ৰান্ধি দিলে ভাল নেদেখিব একো বেয়া নেদেখি দিয়ক আগতেতো তেওঁ আপুনিয়ে ভাত ৰান্ধি দিছিল আৰু এতিয়াও নোৱাৰা হোৱা নাই চব ঠিকেই আছে বেমাৰ আজাৰো হোৱা নাই দিব আৰু আপুনিয়ে বনাই বোৱাৰী তুমি মোক এনেকৈ ক'ব পাৰিছা সাধাৰণ ভাতকেইটা ৰান্ধিব পৰা নাই তুমি বোৱাৰী এজনী হৈ বোৱাৰী ক'ত যোৱা তুমি এইখিনি সময়ত মা মই মানে ল'ৰা ছোৱালী এজনীৰ লগত ৰেষ্টুৰেণ্টত যাওঁ সেইটো হ'ব বাৰু কিন্তু তুমি এইবোৰ কি কাপোৰ পিন্ধিছা পেণ্টটো কিয় ফটা পিন্ধিছা আৰু ওপৰটোৰ হাতখন ওলমি আছে যে ভাল কাপোৰ নাই নেকি তোমাৰ এইবোৰ আজিকালি ফেশ্বন মা শুনা বোৱাৰী বাবাই জোৰ কৰাত তোমাক জিন্স আৰু কুৰ্তা পিন্ধিব দিছিলোঁ কিন্তু কথাতে আছে নহয় বোলে বোৱাৰীক নিদিবা লাই মেকুৰীক নিদিবা ঠাই বাৰু ভাতকেইটা বনালানে নাই তুমি মা মই মানে আজি ঘৰত ভাত নাখাওঁ সেইকাৰণে নবনালোঁ আপুনিয়ে বনাই দিব আৰু কি কোৱা তুমি নাখাবা বুলি নবনাবা নেকি এতিয়া বাবা আহিব অফিচৰ পৰা এইখিনি সময়ত তুমি কিয় যাব লাগে হ'ল আৰু মই অলপ ফুৰিব যাব ওলালে আপোনাৰ মুখখন কলা হৈ যায় শুনা ফুৰিব যাব খুজিছা যোৱা কিন্তু ঘৰৰ কাম কাজবোৰ কৰি যাব লাগে হয় নেকি মা আজিহে গম পালোঁ মোক মানে চাকৰি কৰিবৰ কাৰণেহে আপোনাৰ ল'ৰাৰ লগত বিয়া কৰাই আনিছিল আৰু এসাঁজ ভাতো আপুনি নিজে বনাব নোৱাৰে যে সদায় মই কিয় ৰান্ধি থাকিব লাগে কিমান শাহুৱেকবোৰে বোৱাৰীয়েকবোৰক ইমান ৰান্ধি ৰান্ধি খুৱাব আপুনিহে কোনোদিনা নোখোৱাই মোক বাপৰে তুমি মোৰ মুখে মুখে তৰ্ক কৰিব লাগিছাহে বোৱাৰী মানুহে এনেকৈ কথা কোৱা ক'ত দেখিছা তুমি হ'ব দিয়ক মই চব জানো সদায় সদায় নামঘৰত যোৱা বাহানা দি মোৰ গোটেই বদনাম গাই ফুৰে চবৰে আগত কি ক'লা তুমি মোক চম্ভালি কথা ক'বা বোৱাৰী তুমি ভাল হ'লে মই তোমাৰ বদনাম নাগালোঁ হয় বুজিছা নিজে ভাল হৈ লোৱা আগতে যাতে মই তোমাৰ বদনাম গাব সুবিধাই নাপাওঁ তুমি কি কৰিছা কোৱাচোন ঘৰখনৰ কাৰণে ফটা চিঙা কাপোৰ পিন্ধি ৰেষ্টুৰেণ্টে ঘূৰি ফুৰিছা অনলাইন বস্তু অৰ্ডাৰ কৰিছা এইবোৰ খৰচৰতো একো হিচাপ নাই তোমাৰ খৰচৰ কথা মোক ক'ব নালাগে আপোনাৰ পইচা খৰচ কৰা নাই নহয় এখেতৰহে পইচা মই যি ইচ্ছাকে কৰিম আৰু ফটা চিঙা কাপোৰ অলপ হয় বাৰু কিন্তু ইমান ফটা চিঙা নহয় ইমানো বেয়া নেদেখি কিন্তু আপুনি কি কৰিছে কওকচোন দিনৰ দিনটো টিভি চাইছে লোকৰ ঘৰত গৈ গৈ মোৰ বদনাম কৰিছে আৰু সন্ধিয়া হোৱাৰ লগে লগে বিছনাখনত উঠি ৰেডি কিবা ক'ব যাওঁ যদি বেমাৰ অমুক তমুক কাম চাম নকৰিলে বেমাৰ হ'বই বোৱাৰী হ'ব মনে মনে থাকা তুমি মুখখন বেছিকৈ চলিছে তোমাৰ তুমি মোক কাম কৰাক লৈ কৈছা শুনা মোৰ এতিয়া বয়স হৈছে আৰু মই এতিয়া কিয় কাম কৰিমহে বোৱাৰী আনিছোঁ মোৰ এতিয়া আৰাম কৰাৰ সময় আৰু তুমি মোক এনেকৈ মুখে মুখে কৈছা যে তোমাৰ মায়ে কি এইবোৰ শিকাইছিল নেকি ঘৰত মা কি হৈছে তহঁতৰ কিয় ইমান হাহাকাৰ কৰি আছ ঘৰখনত অলপো শান্তি নাই তাৰমানে বোপা তই আহিলে ভালেই হ'ল দেখিছনে বোৱাৰী মোক কেনেকৈ কথা শুনাই আছে মই মুখে মুখে উত্তৰ দিব পৰা হৈছে তাই কি যে পাপ কৰিছিলোঁ মই এনেকুৱা এজনী বোৱাৰী পাইছোঁ আজি হ'ব মা ময়ো শুনি আছো কোনে কাক কিমান কথা শুনাই আছে তহঁতৰ অলপো জ্ঞান নাই নি কাজিয়া কৰি আছ যে ভুল দুয়োৰে আছে আৰু মা তই তাইক যে এনেকৈ কথা শুনালি তোৰ অলপো বেয়া নালাগিল নে তই নিচা কিমান মৰমত মাতিছিলি তই এনেকৈ নিচাক কৈ পাইছিলি নে কেতিয়াবা তই বোৱাৰীক নিজৰ ছোৱালী বুলি ভাবিব পৰা নাই আৰু যদি নিচাকো শাহুৱেকে এনে ব্যৱহাৰ কৰে তই ভাবি চাইছনে কেনেকুৱা অনুভৱ হ'ব কিয় ক'ব আমাৰ নিশাক তেনেকৈ আমাৰ মাইনা বহুত মৰমৰ আছিলে তাইক কোনেও একো ক'ব নোৱাৰে একো কষ্ট নোপোৱাকৈ ৰাখিছিলোঁ তাইক আমি
তাতো একো কষ্ট দিব নোৱাৰে তই কেনেদৰে জানিলি নিচাই তাত কষ্ট পোৱা নাই বুলি নিচা যেনেকৈ মাকৰ ঘৰত মৰমত আছিলে বোৱাৰীও তই মাকৰ ঘৰত মৰমত আছিলে তই কিয় এইবোৰ কথা কৈ থাক তই কিয় নিজৰ ছোৱালীৰ দৰে ভাবিব পৰা নাই দেখিছানে মায়ে মোক কেনেকৈ কয় মায়ে মোক নিজৰ ছোৱালীৰ দৰে নাভাবেই জানা হ'ব শুনা তুমিও কেতিয়াবা নিজৰ মাক এনেদৰে কৈ পাইছিলানে তুমিতো শিক্ষিত ছোৱালী তুমিতো বুজিব লাগে তুমি মাক নিজৰ মা বুলি ভাবিব পৰা নাই সেইকাৰণে হৈ আছে শাহু বোৱাৰী থকা ঘৰ এখন কিমান সুখত থাকিব লাগে আজিৰ পৰা তয়ো বোৱাৰীক নিজৰ ছোৱালী ভাবিবি আৰু তুমিও মাক নিজৰ মা ভাবিবা চামচোন এতিয়া কেনেকৈ কাজিয়া হয় নমস্কাৰ সকলোকে আমাক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি চেনেলটোত নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো ক্লিক কৰি থৈ যাব সকলোৱে ভালে থাকক কুশলে থাকক ধন্যবাদ